জনাইছো 2023 বৰ্ষৰ মেট্ৰিক হাই ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীৰ লগতে অসমৰ জনসাধাৰণৰ বাবে এটা ডাঙৰ খবৰ জানুৱাৰীত ভয়ংকৰ ৰূপ ল'ব কৰোনাই পুনৰ ভয়ংকৰ ৰূপত আহি আছে কৰোনা কি হ'ব ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰীৰ শেষত ছাত্ৰ ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ আগন্তুক 40 দিনত ভাৰতত ভয়াৱহ ৰূপ ধাৰণ কৰিব কৰোনাই গৱেষকে প্ৰদান কৰিছে এবাৰ সাৱধান পানী নতুন বছৰ অৰ্থাৎ জানুৱাৰীত প্ৰকাশ পাব অসমত নতুন SOP এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতত পূৰ্বৰ কৰোনাৰ ৰূপত ভিত্তিত এই সাৱধানবাণী গৱেষকৰ 2022 বৰ্ষৰ তুলনাত অধিক ভয়ংকৰ হ'ব পাৰে এইবাৰ পৰিস্থিতি সকলো ৰাজ্যকে সাজু হৈ থকাৰ বাবে এলাৰ্ট জাৰি কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে কোভিডৰ নতুন ভেৰিয়েণ্ট BF7 অত্যন্ত দ্ৰুতভাৱে সংক্ৰমিত হয় ইফালে BF7ত আক্ৰান্ত এজন ব্যক্তিৰ পৰা 16 জনৰ দেহলৈ সংক্ৰমিত হয় এই ভাইৰাছ আজিৰ দিনটোত সমগ্ৰ ভাৰতৰ কোভিড পজিটিভ ৰোগীৰ সংখ্যা হৈছে 3468 জনকৈ লোক শীতৰ প্ৰকোপ বাঢ়ি অহাৰ লগে লগে সংক্ৰমিত বৃদ্ধিৰ আশংকা গৱেষকৰ ইফালে আগন্তুক 40 দিনৰ ভিতৰত ভয়াৱহ ৰূপ ধাৰণ কৰিব যদি ভয়াৱহ ৰূপ ধাৰণ কৰে তেনেহ'লে কি হ'ব 2023 বৰ্ষৰ মেট্ৰিক হাই ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীৰ গৱেষকে প্ৰদান কৰিছে এবাৰ সাৱধানবাণী ভাৰতৰ পূৰ্বৰ কৰোনাৰ ৰূপৰ ভিত্তিত এই সাৱধানবাণী এবাৰ গৱেষকৰ এবাৰ কৰোনাৰ বাবে পিকনিকলৈ যোৱালৈ কেইবাটাও গাইডলাইন প্ৰকাশ পাইছে কৈছে সাৱধান হওক পিকনিক যোৱাৰ আগতে বনভোজলৈ গ'লে মানিব লাগিব এই 17টাকৈ নিয়ম কি নিয়ম জানি লওক যদি নজানিলে বিপদত পৰিব মহানগৰী বনভোজস্থলী বনভোজ খাবলৈ যোৱাৰ দলৰ বাবে প্ৰশাসনে বান্ধি দিছে নীতি নিৰ্দেশনা নভোজৰ দলে প্ৰশাসনৰ অনুমতি লৈয়ে বনভোজ খাব যাব পাৰিব আপুনি প্ৰথম নম্বৰটো হৈছে যে প্ৰশাসনৰ অনুমতি ছাড়া আপুনি যাব নোৱাৰিব প্ৰশাসনৰ অনুমতি লোৱাটো বাধ্যতামূলক দ্বিতীয়তে সুৰা আৰু চিগাৰেট সেৱন নিষিদ্ধ উৎসৱ সাফল্যত বজাব নোৱাৰিব গীতমাত বনভোজস্থলীত নিষিদ্ধ যোৱাকে ধৰি অনৈতিক কাৰ্যকলাপ মহানগৰ আৰক্ষী আয়ুক্তৰ পৰা ল'ব লাগিব এইবাৰ অনুমতি বনভোজস্থলীৰ সমীপত নদীত নমাত নিষেধাজ্ঞা কৰিব নোৱাৰিব দীপৰ বিললৈ বাবুকণা কোনো কাম ক্ষতি হ'ব নোৱাৰিব বনভোজস্থলীৰ সা সম্পত্তি ইফালে পৰিৱেশ বাবুকি অনা সকলো কাৰ্যত নিষেধাজ্ঞা জাৰি ইফালে অনুমতি বিনে বিক্ৰী কৰিব নোৱাৰিব খাদ্য সামগ্ৰীও